ৰাহুল গান্ধীয়ে উল্লেখ কৰা ব্ৰাজিলৰ মডেলে এটা ভিডিঅ' শ্বেয়াৰ কৰি প্ৰকাশ কৰিলে সত্য। লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে এইচ ফাইলছ সংবাদমেলৰ জৰিয়তে হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভোট চুৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। হাৰিয়ানাৰ একাংশ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ভোটাৰ তালিকাৰ ছবি দেখুৱাই ৰাহুল গান্ধীয়ে দাবী কৰে যে 2 কোটি ভোটাৰৰ ভিতৰত প্ৰায় 25 লাখ ভোটাৰ ভুৱা, অৰ্থাৎ প্ৰতি 8টা ভোটাৰৰ ভিতৰত এটা ভোট চুৰি হৈছে। ইয়াৰ বাবে ৰাহুল গান্ধীয়ে ভোটাৰ তালিকাৰ ছবি শ্বেয়াৰ কৰি একেজন ব্যক্তিৰ ফটোত লিখা বিভিন্ন ভোটাৰৰ নামকে ধৰি কেইবাটাও প্ৰমাণ দাঙি ধৰে। ৰাহুল গান্ধীয়ে সংবাদমেলত উল্লেখ কৰে, হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনৰ ব্ৰাজিলৰ এগৰাকী মডেলে কেতিয়াবা চুইটিৰ ৰূপত, কেতিয়াবা সৰস্বতী, কেতিয়াবা সীমাৰ ৰূপত 10টা বুথত 22 বাৰ ভোট দিছিল। এয়া কেন্দ্ৰীভূত অভিযানৰ প্ৰমাণ। এতিয়া লাৰিছা নামৰ সেই মডেলগৰাকীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি কয়, ভাৰতত মোৰ এখন পুৰণি ফটো ব্যৱহাৰ কৰি ভোটদান কৰা হৈছে। তেতিয়া মই সৰু আছিলো। ইজনে সিজনৰ লগত যুঁজিবলৈ মই ভাৰতীয় বুলি দাবী কৰিছে। Estão usando a foto minha pra fazer, eu não sei se é uma eleição, alguma coisa de voto que tem que votar. E na Índia